দূৰত্বই কেতিয়াও সম্পৰ্কক বেলেগ কৰিব নোৱাৰে। সময়ে কেতিয়াও সম্পৰ্ক তৈয়াৰ কৰিব নোৱাৰে। যদি মনৰ অনুভূতি ঠিক থাকে, তেনেহ'লে সম্পৰ্কটো গোটেই জীৱনজুৰি টিকি থাকিব। ভালপোৱা আৰু বন্ধুত্ব যদি সঠিক মানুহৰ লগত হয়, তেনেহ'লে জীৱন সলনি হৈ যায়। আৰু যদি ভুল মানুহৰ লগত হয়, তেনেহ'লে জীৱন শেষ হৈ যায়। মানুহৰ ভালপোৱাটো এজোপা গছৰ শিপাৰ দৰে হোৱা উচিত, ফুলৰ দৰে নহয়। কাৰণ ফুলে মাথো সুবাস বিলায় আৰু মৰহি যায়, কিন্তু শিপাডাল মৃত্যু পৰ্যন্ত লগত থাকি যায়। বিশ্বাস এটা এনেকুৱা বস্তু যিটো দেখা পোৱা নাযায় আৰু চুবও নোৱাৰি, কিন্তু হেৰাই গ'লে সকলোবোৰ শেষ হৈ যায়। কাৰোবাক ক্ষমা কৰি মহান হৈ যোৱা, কিন্তু দ্বিতীয়বাৰ বিশ্বাস কৰি মূৰ্খ কিন্তু নহ'বা। তুমি যিমান চুপ থাকিবা, সিমানেই বাচি থাকিবা। যদি তুমি সহ্য কৰিব নোৱাৰা হোৱা, তেনেহ'লে তুমি বেয়া। জীৱনৰ পৰীক্ষাত কোনো নম্বৰ পোৱা নাযায়। মানুহৰ মনত স্থান বনাব পাৰিলেই বুজিবা তুমি পাছ কৰিছা। কাৰোবাক সৰু কৰি কথা কোৱাৰ আগত এইটো ভাবিবা যে সময় সকলোৰে আহে। তুমিও কাৰোবাৰ দৃষ্টিত সৰু হ'ব লগা হ'ব পাৰে। সেয়েহে কথা ক'বলৈ হ'লে হিচাপ কৰি ক'বা। তোমাৰ বেহিচাপ কথাই কাৰোবাৰ দুখৰ কাৰণ হ'ব পাৰে, সেয়েহে ভাবি চিন্তি ক'বা। হাঁহি আৰু নীৰৱতা পৃথিৱীৰ সকলোতকৈ শক্তিশালী বস্তু। হাঁহিয়েই পাৰে বহুত সমস্যাৰ সমাধান কৰিবলৈ, আৰু নীৰৱতাই পাৰে বহুত সমস্যাক এৰি দিবলৈ। প্ৰতিজনী ছোৱালী হয়তো তেওঁৰ স্বামীৰ ওচৰত ৰাণী হৈ থাকিব নোৱাৰে, কিন্তু প্ৰতিজনী ছোৱালীয়ে তাইৰ দেউতাৰ ওচৰত ৰাজকন্যা হৈ থাকে। যিসকলে মাজপথত এৰি গুচি যায়, তেওঁ ভালপোৱা নিশিকায়। যিয়ে মাজপথৰ পৰা তোমাক টানি আনি গোটেই জীৱন আঁকোৱালি ৰাখে, তেওঁহে ভালপোৱা শিকায়। কোনোবাই ভৰিত চেণ্ডেল নাই বুলি কান্দে, আৰু কোনোবাই ভৰি নাই বুলি কান্দে। এই জীৱনত ভগৱানে যি দিছে, তাতে আমি সুখী থকাৰ দৰকাৰ। মাজে মাজে কিছুমান সময় আহে য'ত আঘাত নোপোৱাকৈও দুখ পাব লগা হয়। এই দুখৰ কোনো ঔষধ পোৱা নাযায়, মাথো নীৰৱে অকলে কান্দিব লগা হয়। পৃথিৱীত এনে কিছুমান মানুহো আছে যিসকলে ৰাতি কষ্টত কান্দে আৰু গোটেই দিন হাঁহি ফূৰ্তিত থাকে। মানুহে সকলোতকৈ বেছি কষ্ট পায় তেতিয়া, যেতিয়া প্ৰিয় মানুহৰ কথা পতাৰ আগ্ৰহবিলাক কমি যায়। মানুহৰ জীৱনৰ সকলোতকৈ ডাঙৰ দুৰ্বলতা হ'ল ভালপোৱা। যাৰ জীৱনত ভালপোৱা নাই, তেওঁৰ জীৱনত কোনো দুৰ্বলতা নাই। জীৱনত যিমান ডাঙৰ হ'বা, সিমানেই বুজিব পাৰিবা, তৰ্কতকৈ নীৰৱতা বহুত শ্ৰেয়। পোহৰ সূৰ্যৰ হওক বা আশাৰ হওক, এই দুয়োটাই কিন্তু জীৱনৰ অন্ধকাৰ মুচি দিয়ে। যিসকলে খং খুব সহজতেই প্ৰকাশ কৰি পেলায়, তেওঁলোক সচৰাচৰ ভাল মনৰ মানুহ। আৰু যিসকলে খং উঠিলেও খং প্ৰকাশ নকৰে, তেওঁলোক সাপতকৈও বেছি বিষাক্ত। এজোপা ডাঙৰ টান গছক কুঠাৰৰ প্ৰথম আঘাতে কেতিয়াও কাটি পেলাব নোৱাৰে। ঠিক তেনেকুৱাই মানুহৰ প্ৰথম চেষ্টাই সফলতা পোৱা নাযায়। সফলতা পাবলৈ হ'লে অনবৰতে চেষ্টা আৰু অক্লান্ত পৰিশ্ৰম কৰিব লাগিব। ভৰি পিছল খাই পৰি যোৱাটো কোনো লাজৰ কথা নহয়, বৰঞ্চ যথাসময়ত উঠি থিয় নোহোৱাটোহে এটা লাজৰ কথা। ভালপোৱা অৰ্জন কৰিব লগা হয়। ভাল পাওঁ বুলি ক'লেই ভালপোৱা নাযায়। মানুহে সকলোৰে লগত অভিনয় কৰিব পাৰিলেও নিজৰ লগত কেতিয়াও অভিনয় কৰিব নোৱাৰে। সেয়েহে মানুহে চুপে চাপে কান্দে। মানুহৰ তুমি যিমান ডাঙৰ উপকাৰ নকৰা কিয়,
পৰৱৰ্তীত যদি তোমাৰ সামান্য ভুল হয় তেনেহ'লে তোমাৰ আগৰ উপকাৰৰ কথা বিন্দুমানো মনত নাৰাখে। অতীতৰ স্মৃতি আৰু ভৱিষ্যতৰ চিন্তাই মানুহৰ আধা জীৱন নষ্ট কৰি দিয়ে। যি পুৰুষে নাৰীসকলক সন্মান কৰিব জানে তেওঁ নিশ্চয় কোনো সন্মানী মাৰ সন্তান। যিয়ে তোমাক ভৰসা কৰে তেওঁক কেতিয়াও প্ৰতাৰণা নকৰিবা। যিয়ে সকলো সময়তে তোমাক মনত ৰাখে তেওঁক কেতিয়াও পাহৰি নাযাবা। সকলোবোৰ বিষয়তে আপোনাৰ অতিমাত্ৰা চিন্তাই আপোনাক সুখী থাকিব নিদিয়ে। যিসকলে মোক লৈ সমালোচনা কৰে তেওঁলোকক মই খুব ভাল পাওঁ, কাৰণ তেওঁ নিজৰ কথা কম আৰু মোৰ কথা বেছি চিন্তা কৰে। ক্ষমতা হ'ল জুইৰে তৈয়াৰী কৰা এযোৰ পোছাক। যদি সততাৰে ইয়াক পৰিধান কৰা তেনেহ'লে তোমাক শত্ৰুৰ হাতৰ পৰা বচাব, আৰু যদি নিজৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই অহংকাৰী হৈ উঠা তেনেহ'লে তোমাক জ্বলাই ছাই বনাই পেলাব। ধন্যবাদ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি শ্বেয়াৰ কৰি দিব আৰু এনেধৰণৰ ভিডিঅ'ৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।